ভাৰতত কাক ভেকচিন দিয়াৰ বাবে অনুমতি দিয়া নহয় কিয়? আমি আমাৰ অভিজ্ঞতাৰ পৰা শিকিছো এইটো এটা নতুন ৰোগ, এ নিউ ডিজিজ, এ নিউ ভাইৰাছ। গতিকে আমাৰ কি হৈছে, আমি অভিজ্ঞতাৰ পৰা লাহে লাহে শিকি আহিছো। প্ৰথমতে কৈছিলে যে যিসকল প্ৰথম শাৰীৰ যোদ্ধা, ফ্ৰণ্টলাইন ৱাৰিয়ৰ, যিসকলে কোভিড ৰোগীৰ চিকিৎসা কৰিছে বা কোভিড ৰোগীৰ যতন লৈছে, যিসকল হেল্থ ৱৰ্কাৰ, তেওঁলোকক প্ৰথম ভেকচিনটো দিছিল। সেইটো ডাঙৰ কথা, কাৰণ তেওঁলোকে কোভিড ৰোগীৰ ওচৰলৈ আহিছিলে পুৰা। গতিকে তেওঁলোকক যদি ভেকচিন দিয়ে, বেছি কামত আহিব। তাৰপিছত আমাৰ অভিজ্ঞতাৰ পৰা গম পোৱা গ'ল যে যিসকল অলপ বয়স বেছি, তেওঁলোকৰ এই ৰোগত বেছিকে ক্ষতি হোৱা বা মৃত্যু হোৱাৰ ভয় থাকে। সেইকাৰণে আমি সেই অভিজ্ঞতাৰ পৰা কি কৰিলে যে চিনিয়ৰ চিটিজেন, যিসকল বয়োবৃদ্ধ লোক, তেওঁলোকক ভেকচিনেশ্যনৰ ব্যৱস্থা কৰিলে। সেইটো এটা ভাল ব্যৱস্থা। সেইখিনি হৈ গ'ল। তাৰপিছত দেখা গ'ল যে অকল বয়োবৃদ্ধসকলক কৰিলেই নহ'ব। তাৰপিছত আমি আমাৰ অভিজ্ঞতাৰ পৰা আকৌ শিকিলো। এতিয়া কোৱা হৈছে যে 18 বছৰৰ পৰা যিসকল 45 বা 35 বছৰ, তেওঁলোকক ভেকচিন দিব লাগে। আৰু আমাৰ জনসংখ্যাৰ বেছিভাগ, majority of people are in this group of young people. So they have started giving vaccine to the young people. Then we have learned that তাৰপিছত আমি গম পালো যে সৰু কেঁচুৱাৰু, সৰু ল'ৰা ছোৱালী, কিশোৰ আৰু সৰু বেবীৰ এই ৰোগ হ'বলৈ ধৰিছে। গতিকে এতিয়া ঠিক হৈছে যে ইয়াং যিসকল আছে, তেওঁলোককো পৰ্যায়ক্ৰমে, বাই ফেজেছ, পৰ্যায়ক্ৰমে সৰু ল'ৰা ছোৱালী আৰু সকলকো এই ভেকচিন দিয়া হ'ব। তাৰপিছত কিছুমান কথা আহিলে যে যিসকল গৰ্ভৱতী, প্ৰেগনেণ্ট, তেওঁলোকক দিব পাৰি নোৱাৰি। তাৰপিছত অভিজ্ঞতাই আমাক ক'লে তেওঁলোককো দিব পাৰি। যিসকলে কেঁচুৱাক গাখীৰ খুৱাই, ব্ৰেষ্ট ফিডিং কৰে, তাত দেখিলে যে এইটো দিয়াৰ কোনো অসুবিধা নাই। যদি মাকক দি দিয়ে, কেঁচুৱাই গাখীৰ খালে, তেওঁলোকে এই যিটো এণ্টিবডি তেওঁলোকৰ তালৈ যাব। গতিকে এতিয়া কি হৈছে যে যিসকল গৰ্ভৱতী আৰু যিসকলে কেঁচুৱাক গাখীৰ খুৱাইছে, তেওঁলোককো ভেকচিন দিব পৰা যায়। এইখিনি কথা আমি আমাৰ অভিজ্ঞতাৰ পৰা শিকিছো। উই আৰ লাৰ্ণিং ফ্ৰম আৱাৰ এক্সপিৰিয়েঞ্চ। তাৰপিছত আকৌ কৈছে যে মহিলাসকলৰ, তেওঁলোকৰ যি সময়ত ঋতুস্ৰাৱ হৈ থাকে, মেনষ্ট্ৰুৱেশ্যন হৈ থাকে, সেই সময়ত ল'ব লাগে নে নালাগে। যদি আপোনাৰ মনত কিবা ক্ষোভ আছে, ল'ব নলগাৰ কথা নাই। সেইটো হৈছে কি, ঋতুস্ৰাৱ 5 দিন বা 6 দিন হ'ব। যদি আপোনাৰ ডেটটো সেইখিনি সময়তে পৰিছে, গতিকে আপুনি এই ঋতুস্ৰাৱৰ সময়টো পাৰ কৰি ভেকচিন ল'ব পাৰে। চ' গোটেইখিনি কথা চাবলৈ গ'লে দেখা গৈছে যে everybody can take the vaccine with some caution. সকলোৱে এই ভেকচিন ল'ব পাৰে। ল'ব লগা ডাক্তৰৰ লগত পৰামৰ্শ লৈ, কথা বতৰা পাতি, যিখিনি সাৱধানতা ল'ব লাগে, সেইখিনি সাৱধানতা ল'লে সকলোৱে ভেকচিন ল'ব পাৰিব। সেইখিনি আমি শিকিছো ফ্ৰম আমাৰ অভিজ্ঞতা, লাৰ্ণিং ফ্ৰম আৱাৰ এক্সপিৰিয়েঞ্চ, পাষ্ট এক্সপিৰিয়েঞ্চ।